প্ৰিয়ংকা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কালি ৰাতি আমি মনসা পূজালৈ গৈছিলোঁ, তাকে আপোনালোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি মন্দিৰলৈ যাবলৈ ওলোৱা সময়কণ গোটেইখিনি মানুহ মানে আমাৰ ঘৰৰ পৰিয়াল সদস্য সকলোবোৰ যাবলৈ আছোঁ। দাদা বৌ মা ভাইটিহঁত চব ভণ্টি লগতে গৈ আছোঁ। ৰাস্তাটোত অলপ হাঁহি ধেমালি কৰি মানে আগুৱাই গৈ আছিলোঁ। এয়া ধূপ চাকি কিনি ল'লোঁ। তাৰপৰা আমাৰ গন্তব্যস্থান পালোঁগৈ আহি মন্দিৰৰ সন্মুখৰ দৃশ্যকণ এয়া। তাতে মানে চেণ্ডেলবোৰ আমি খুলি লৈছোঁ লাহেকৈ। চেণ্ডেল খুলি লৈছোঁ। তাৰপিছত ভিতৰত গৈ মন্দিৰৰ ভিতৰৰ দৃশ্য। মন্দিৰত পূজা চাকি বন্তি জ্বলাই লৈছোঁ লাহেকৈ। মা আৰু মই মিলি চাকি বন্তি গছ দি লৈছোঁ লাহেকৈ। তাত আৰতি পূজা চলি আছে, গতিকে আমি লাহে ধীৰে চাকি বন্তি জ্বলাই বোলো অকণমান পূজা অৰ্চনা দি লওঁ বুলি ভাবি চাকি বন্তি জ্বলাই লৈছোঁ। লগালগ মাৰ চাকি বন্তি দি হৈ যোৱাৰ কাৰণে মোক অলপ সহায় কৰি দিছিলে। মই যিহেতু নাজানো, প্ৰথমবাৰ আহিছোঁ পূজালৈ বুলি। মই আজিলৈকে বাৰু দেখি পোৱা নাই, এনেকুৱা পূজা অনুভৱো কৰা নাই। আজি প্ৰথমবাৰ আহিছোঁ, গতিকে মায়ে নিয়মবোৰ শিকাই দিছে অলপমান, কেনেকৈ দিব লাগে কি কথা। তাৰপৰা ভিতৰত মা দেৱীৰ ফটো। ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।